Hello everyone and welcome back to Dipak YouTube channel again. More channel to সকলোকে স্বাগতম জনাই আজি আকৌ মই নতুন এটা ভিডিও বনাব গৈ আছো। মই বৰ্তমান ৰুমত আছো। ৰুমটো আছে মোৰ বেলতলা টেকনিকত আছে। মই বৰ্তমান ৰুমৰ পৰা ওলাই আজি যাম ভাবিছো। যেহেতু মোৰ অফ ডে আছিল আজি অফ লৈছিলো। ৰুমত বহি বহি বৰিং হৈ গলো। দিনটোৰ অফ লৈ আৰু কিমান ৰুমত থাকিম গতিকে মই অলপ ওলাই যাম বুলি ভাবিছো। গতিকে মই এটা জায়গা সিলেক্ট কৰিছো। ওচৰতে আপোনাৰ বৈশিষ্ট্য মন্দিৰ আছে। বৈশিষ্ট্য মন্দিৰত আজি যাম বুলি ভাবিছো। মই বৰ্তমান ৰুমৰ পৰা ওলাই আছো। আজি মই মোৰ লগতে আপোনালোকক মই বৈশিষ্ট্য মন্দিৰটো দেখাম বুলি এটি ভিডিও মই বনাব গৈ আছো। ইয়া বৰ্তমান মই ৰুমৰ পৰা ওলাই আছো। আমাৰ ৰুমৰ আগত ড্ৰেইনটো বনাই আছে যেহেতু কাম চলি আছে কিন্তু সম্পূৰ্ণ হোৱা নাই। আজি প্ৰায় 10-15 দিন হৈ গ'ল কাম চলি আছে হোৱা নাই। মই বৰ্তমান বৈশিষ্ট্য চাৰিআলি পালো। চাৰিআলিৰ পৰা আপোনালোকে যদি ষ্ট্ৰেইট যায় এইপিনে আপোনাৰ খানাপাৰা পাব। এইটো সাইডত গ'লে আমি আপোনাৰ বৈশিষ্ট্য মন্দিৰ পাম। এইটো আপোনাৰ এইটো চাৰিআলিটো আপোনালোকে দেখা পাইছে। এইটো সাইডত গ'লে আপোনাৰ বেলতলা তিনিআলি সাইডে এইটো বাছখন যে সোমাই গৈছে এইপিনে পাব আৰু এইটো সাইডত গ'লে আপোনালোকে ISBT পাবগৈ। যেহেতু মই বৰ্তমান যাব গৈ আছো বেলতলাৰ বৈশিষ্ট্য মন্দিৰত যাব ওলাই আছো গতিকে এইটো সাইডে যাব লাগিব। যেহেতু আগত মন্দিৰ আছে সাইডত দোকানবোৰ আছে মন্দিৰৰ বাবে যিবিলাক সা সুবিধা হয় মই বৰ্তমান বিচাৰি আছো এতিয়া যাম কিহত। ফাইনেলি মই এখন বেটাৰী ৰিক্সা পাইছো। বেটাৰী ৰিক্সাতে উঠি মন্দিৰলৈ যাব লাগে। ইয়াৰ পৰা ৰিক্সাত আপোনাৰ 20 টকাকৈ ল'ব। এয়া হৈ গ'ল আপোনাৰ ফাইনেলি মই পাই গ'লো সেই বৈশিষ্ট্য মন্দিৰৰ পাৰ্কিংখন দেখিছে বহুত ডাঙৰ পাৰ্কিং হয়। যেহেতু দেওবাৰ দিনা বহুত ভিৰ হয় বুলি কৈছে সেইকাৰণে ডাঙৰকৈ পাৰ্কিং ৰাখিছে আৰু পাৰ্কিঙৰ সুবিধা বহুত ভাল আৰু সাইডে গোটেই মন্দিৰৰ বাবে যিখিনি সা সুবিধা লাগে লাইক তেল লাগে, চাকি লাগে, ধূপ লাগে, চলাই লাগে, ফুল লাগে, বেলপাত লাগে সকলোখিনি বস্তুৰ প্ৰয়োজন ৰাখিছে। গতিকে মন্দিৰলৈ আহিছো যেতিয়া অবভিয়াছলি সহায় এখনতো দিবই লাগিব। মই গতিকে এখন মোৰ বাবে এখন সহায় ৰেডি কৰিব আহিছো। কি ল'ম তাকে ভাবিছো। আচ্ছা মই এখন চাকি, ধূপ, বেলপাত আৰু চাকি এখন দিলে ল'বলৈ যাম আৰু মোৰ বাবে এটা পলিথিন ৰেডি কৰি আছে। যিহেতু মই মন্দিৰত যাব ওলাইছো আৰু মন্দিৰ অহা মানে আমাৰ হিন্দু ধৰ্মত মানে চাকি এখন লগাবই লাগে আৰু সেইটো বহুত প্ৰয়োজনীয় হয়। গতিকে মোৰ পলিথিনটো অলমোষ্ট ৰেডি হৈছে। বেলপাত দিছে, নাজি ফুলৰ ফুল 3 পাত দিছে, ধূপ দিছে, এখন চাকি দিছে আৰু 1 পেকেট মিঠাই লৈছো। এয়াই মোৰ আজিৰ সহায় সঁজুলি হৈছে। মই ফাইনেলি মন্দিৰৰ ভিতৰলৈ সোমাব আহি আছো। আপোনালোকে আহিব। বৈশিষ্ট্য মন্দিৰ বহুত পুৰণা মন্দিৰ হয়। এইটো আপোনাৰ 18th চেঞ্চুৰীতে বনোৱা মন্দিৰ হয়। আপোনাৰ মন্দিৰটোৰ আপোনাৰ বনাইছিলে ৰাজেশ্বৰ সিংহা স্বৰ্গদেউৰ দিনতে বনোৱা হয়। 18th চেঞ্চুৰীত বনোৱা আছিল এইটো বৈশিষ্ট্য মন্দিৰটো। এইটো বেছিভাগ আপোনাৰ ইটাৰ পৰা বনোৱা আছিল। এতিয়া বহুতবিলাক মডিফিকেশ্যন কৰা হৈছে আৰু প্ৰায় পাহাৰৰ ওপৰত আছে মন্দিৰটো। মন্দিৰ ভিতৰলৈ সকলোৱে জানে কি আপোনালোকে জোতা আৰু চেণ্ডেল এলাউ নকৰে। গতিকে মই জোতা খুলি কাষতে এটা সৰু ঘৰ আছে তাতে এজন ল'ৰা আছে। ল'ৰাজনে যিমানবোৰ মন্দিৰলৈ মানুহ আহে তেখেতসকলৰ জোতা চেণ্ডেলবোৰ নিৰ্দিষ্ট এটা ৰুমত জেগা ৰাখিলে আৰু লকাৰ ছিষ্টেমৰ নিচিনা হয়। তাতে এজন ল'ৰা আছে তেখেতে সকলোখিনি চাই দিয়ে। মই গতিকে জোতা কৰি ৰেডি হ'লোঁ। জোতা এতিয়া জমা কৰি এজন ল'ৰা ওচৰতে জমা কৰি সেইযোৰ মই কেম্পাছ কৰোঁ। এতিয়া মন্দিৰলৈ যাম। মন্দিৰৰ ভিতৰত বহুত বান্দৰ আছে। তাতে অহা এগৰাকী বাইদেউক অলৰেডি বান্দৰে কামুৰিছে বুলি কল দিব গৈছিল। কলটো এতিয়া হাততে কামুৰিছে। গতিকে আপোনালোকে বান্দৰবিলাক চাব, খেলিব কিন্তু ইমান বেছি কাষ নাচাৰিব। চাপোজ কিছুমানে কৰে নাই 2টা কল দিলে এটা হাতত ৰাখে, হাতৰ পৰা থাপ কাঢ়ি আনোতেই নিদিয়া বুলি ভাবি বান্দৰটোৱে হাতত কামুৰি দিছে। চাওক বান্দৰটো কি ধুনীয়াকৈ খেলি আছে। বহুত দিনৰ মূৰত বান্দৰ দেখিলোঁ আৰু দেখুৱাম। ভিতৰত বহুত বান্দৰ আছে। বহুত বান্দৰে কেনেকৈ কি কৰি থাকে
আমি বৰ্তমান মন্দিৰৰ ভিতৰলৈ সোমাই আছোঁ। আপোনালোকে দেখা পাইছে মন্দিৰটো প্ৰায়ভাগ পাহাৰৰ ওপৰতে হয়। তলৰ পৰা দেখিছে মই ওপৰত উঠি আহিছোঁ। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। মন্দিৰৰ ভিতৰ পালোহি। বোথ ছাইডৰ কাষৰ ছাইডত দুটা ৰিপেয়াৰিং হৈ আছে, বনাই আছে সম্পূৰ্ণ। আৰু মই আপোনালোকক জনাব বিচাৰিছোঁ মন্দিৰটো একচুৱেলি বহুত পাহাৰৰ ভিতৰলৈ আছে, পাহাৰৰ ওপৰতে আছে বৰ্তমান। ধূপ মানে আপোনাৰ ওপৰত থকা নিচিনা আছে মন্দিৰটো, তলৰ পৰা চাকি জ্বলাব পৰা বনাইছে। আৰু এইটো আপোনালোকে জ্বলাব পাৰিব। যিহেতু ষ্ট'ন মন্দিৰ বুলি কোৱা হয়, ইয়াতো পূজা কৰিব, আপোনালোকে পূজা কৰিব পাৰিব। বহুত কাম ৰিপেয়াৰিং হৈ আছে। এইটো ৰিপেয়াৰিং কৰি বনাই আছে বৰ্তমান। এইটো তাৰ ফ্ৰণ্ট ছাইডটো হোৱা নাই। এইটো ছাইডতে আপোনাৰ পাহাৰৰ নিজৰা টাইপৰ হয়। ইয়াতে আপোনাৰ ধূপ জ্বলাব লাগিব। ওপৰত পাৰ্কিং আছে। মই আপোনালোকক কৈছিলোঁ চাগে, বৈশিষ্ট্যৰ মন্দিৰটো হৈছে আপোনাৰ ষ্ট'ন এজৰ, মানে যিটো আমাৰ এজ আছিলে আৰ্মি এজৰ ষ্ট'ন এজ তেতিয়া আছিলে। বেছিভাগ আপোনাৰ ষ্ট'নৰ মন্দিৰেই আছিলে আগতে। আগৰ দিনত আপোনাৰ ষ্ট'নৰ মন্দিৰ আছে। এতিয়া আপোনাৰ মূৰ্তি চূৰ্তি ইটো কিবা কিবি যিহেতু ডেভেলপ হৈছে, সেইটো কাৰণে বনোৱা হৈছে। প্ৰথম খালি পাথৰহে আছিল, তাত পাথৰে পূজা কৰিছিল। আপোনালোকে দেখা পাইছে বান্দৰ পানী খাই আছে। বহুত বান্দৰ আছে। বান্দৰ পানী খোৱা আপোনালোকে হয়তো দেখা পোৱা নাই। মই আজি আপোনালোকক দেখাই দিছোঁ বান্দৰে পানী খাই আছে চব। গোটেইবিলাক পাথৰ হয়। পাথৰৰ মাজে মাজে নিজৰা হৈছে। যিহেতু অলপ পানীটো এতিয়া কম আছে, গতিকে পানী অলপ কম হৈ আছে। মই আপোনাৰ লৈছোঁ 1 পেকেট পপকৰ্ণ বান্দৰক খুৱাবলৈ। ভাল লাগে। এবাৰ চাওক, মোৰ হাতৰ পৰা থাপ কাঢ়ি লৈ গৈছে অলৰেডি বান্দৰটোৱে। আপোনালোকে দেখা পাইছে চাগে। এয়া মই মন্দিৰটো আৰু ভালকৈ দেখাবলৈ বিচাৰিছোঁ। সিহঁতেও ল'ৰাকেইটাৰো ভয় কৰিছে, বান্দৰটোৰ লগত খেলি আছে। এই বান্দৰবিলাক বহুত বদমাছ হয়, আপোনালোকে অলপ সাৱধান হ'ব। কাৰণ চবৰে মন যায় জীৱ জন্তুৰ লগত খেলিবলৈ, কিন্তু সিহঁতে কি হয় মানে বেছি কাষ চাপিলে বা ইটোত বেছি খেলিলে আপোনালোকৰ অলপ হাততো কামুৰিবও পাৰে বা হেৰি কৰিব পাৰে। বান্দৰটোৱে চাওকচোন কলটো কিমান ধুনীয়াকৈ খাইছে। মাই গড, একজেক্ট একদম মানুহৰ নিচিনাকৈ বাকলি চাকলি গুচাই ধুনীয়াকৈ খাইছে বান্দৰটোৱে। আৰু মই আপোনালোকক জনাই দিছোঁ যে গুৱাহাটীত যদি আপোনালোকে আছে, আপোনালোকৰ লাইক গুৱাহাটীখন বহুত এনেই এতিয়া গৰম দিনত ৱেডাৰো গৰম হয়, এনেই বহুত গৰম হয়। যদি আপোনালোকে ঠাণ্ডা পৰিৱেশত এটা থাকিব মন যায়, আপোনালোকে বৈশিষ্ট্যৰ মন্দিৰ ফালে আহিব পাৰে। এইপিনৰ পৰিৱেশটো বহুতেই ঠাণ্ডা হয়। ইয়াতে মই অলপ মিঠাই দিছিলোঁ, মিঠাইখিনি খাই আছে বান্দৰকেইটাই। ইয়াতে ইভিনিং টাইমত বহুতবিলাক মানুহ আহি ইয়াতে আপোনাৰ ইভিনিং টাইম স্পেণ্ড কৰে, যিহেতু জেগাবোৰ অলপ ঠাণ্ডা মেইন গুৱাহাটীতকৈ। সেইটো ছাইডত আপোনালোকে আহিলে আশ্ৰমখনো দেখা পাব। সেউজীয়া পৰিৱেশ হয়, মানে যিহেতু সেউজীয়া পৰিৱেশ হোৱাৰ বাবে বহুতখিনি ঠাণ্ডা হয় মেইন গুৱাহাটীতকৈ। ইটছ গাট একে বান্দৰ। এইটোৱে হৈছে বৈশিষ্ট্য মন্দিৰ। শিলৰ মন্দিৰ বুলি কোৱা হয় আগৰ দিনতে। এতিয়া আৰু ঘৰবিলাক বনাই দিছে ইটোকে। তো আজি এইটোৱে আছিল আপোনালোকৰ বাবে মই মন্দিৰটোৰ দেখালোঁ। আপোনালোকে আহিব পাৰে বৈশিষ্ট্য মন্দিৰ। এইটো শিৱৰ মন্দিৰ হয়। আপোনালোকে আহি ইয়াতে পূজা পাতল কৰিব পাৰে। জেগাটো যিহেতু বহুত ঠাণ্ডা পৰিৱেশ হয়, গতিকে গুৱাহাটীৰ প্ৰায় মানুহে আপোনালোকে আহক। যদি জেগাখিনি ভাল পাইছে আপোনালোকে, ভিডিঅ'টো চাই যদিও ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মোৰ নতুন চেনেল, আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চাওক আৰু অলপ মই দেখাই দিছোঁ মন্দিৰটো, আপোনালোকে চাই লওক।